কামটো ময়ে জনালোঁ আপোনালোকক। সি হাল বাই আছে, এতিয়া মই তাক চাহ দিবলৈ যাই আছোঁ। এয়া এতিয়া আছে চাহ। এতিয়া বৰ্তমান আমি যাই আছোঁ চাহ দিবলৈ। এয়া গাইছ পথাৰ, গৰুৰে হাল বাই আছে। আপোনালোকক দেখুৱাম অলপ গৰুৰে কেনেদৰে হাল বোৱাই। আজিকালিতো চব ট্ৰেক্টাৰ হৈ গ'ল, গৰুৰে হালে নামাৰে আৰু মানুহবিলাকে। এতিয়া যাই আছোঁ। গাইছ মই বৰ্তমান পথাৰত আহি পালোঁ। ইফালে ট্ৰেক্টাৰেৰে হাল মাৰি আছে গাইছ, এয়া চাওক। এয়া হৈছে বিধান পেলাইছে ইয়াতে কি ধুনীয়াকে। ডাঙৰ ডাঙৰ হ'লে এই বিধানবিলাক। এয়া লগাৰে হাল বাই আছে এতিয়া গৰুৰ লগত। চাহৰ লগত ব্ৰেড আনিছোঁ। গাইছ গৰুৰে এনেদৰে হাল বোৱা হয়, চাওক আপোনালোকে অলপ। এয়া কুতুলুঙে চাহ ওলাই আছে, চাহ নিচে পথাৰত। আৰু আজি কুতুলুঙে ভিডিঅ' এটা আৰম্ভ কৰিছে। আৰু কুতুলুং মানে HB চাইকেল ৰাইডাৰ আমাৰ এতিয়া। এইবাৰ যে মোৰ ভিডিঅ'ত দেখা পাইছিল আপোনালোকে, HB চাইকেল ৰাইডাৰ, ইয়াৰ এটা ইউটিউব চেনেল আছে। চাহ খাব নেকি? চাহ নিছে আৰু ভিডিঅ' এটা আজি সি আৰম্ভ কৰিছে। মই ঘৰৰ ওচৰৰে পথাৰত হাল মাৰি আছোঁ এইবিলাক, এতিয়া সামোৰ দি আছোঁ। আৰু সামোৰ দিয়া বুলিতে আজি একদম মুই দিম। মই লৈ আনিছোঁ। এয়া বিধানতলীৰ কাষত আছে মুইখনেই, এইয়া মুইটো এতিয়া আছে বিধানতলীৰ কাষত থৈ দিছোঁ। গৰুৰ লগত হাল বালে অলপ কষ্টই হয়, আৰু বোনবিলাক মাটিবিলাক অলপ গুলিবৰ কাৰণে মুয়ে দিম আজি। মুই থৈ দিলে মানে বোনবিলাক নাইকিয়া হ'ব, বোকা মাটিবিলাক ফাটিব, সেইকাৰণে মুই দিম ভাবিছোঁ। চাহ খাম, ভৰিতে ধুই লওঁ ধুনীয়া কৰি। ৰাতিপুৱা পথাৰত চাহ খোৱাৰ মজাই বেলেগ। আৰু আমাৰ গাইছ লাল চাহে, সেয়া লাল চাহ আৰু কিবা ব্ৰেড দি পঠাইছে বোলে, খাই দিওঁ আৰু ইয়াৰ লগতে। অলপ পেটটা ঠাণ্ডা পৰিব, ভোকো বহুত লাগে তো। ৰাতিপুৱা উঠিয়ে অহা হয়। পোনপ্ৰথমতে পানীখিনি খাই লওঁ। বহুত দিন হ'ল ভিডিঅ' নিদিয়া আপোনালোকক, কামত ব্যস্ত থাকোঁ যে, সেইবাবে ভিডিঅ' বনোৱা নাছিলোঁ মই। আজিহে বনাইছোঁ মানে। আৰু ভিডিঅ' এটা আমাৰ HB চাইকেল ৰাইডাৰে আৰম্ভ কৰি দিছে মোক আজি। বেলেগ হয় নহয় কথা অলপ, সৰু কৰি বহুত বেলেগ লাগে না। আৰু পথাৰত লাল চাহে হওক, গাখীৰ চাহে হওক, মানে চব তল যায়। আৰু আমাৰ ইয়াত কালা আৰু ৰঙা ৰাখি থৈ দিছোঁ ধুনীয়াকৈ, অলপ ৰেষ্ট লৈ আছে সিহঁতে। আজি বতৰটো অলপ ঠাণ্ডা ঠাণ্ডা, ইমান ৰ'দ নাই অন্য দিনৰ দৰে। কেতিয়াবা এনেকুৱা ৰ'দ ওলায় ৰাতিপুৱা, মানে থাকিব নোৱাৰা নিচিনা হয়, অসহ্য লাগি যায়। অলপ ডাৱৰীয়া হৈ আছে বতৰটা। গাইছ চাহ খোৱা হৈ গ'ল আমাৰ। এবাৰ বিধানতলীটা দেখুৱাই আছোঁ আপোনালোকক। বিধানতলী মোৰ বিধানটো কেনেকুৱা হৈছে দেখুৱাই আছোঁ আপোনালোকক। এই আমাৰ বিধানতলীটো একদম চাপৰ হৈ আছে, অলপ সাৰহে দিব লাগিব যেন পাইছোঁ। আৰু এটা ভিডিঅ' বনাই কিনে দিম। আমাৰ HB চাইকেল ৰাইডাৰে কৈ আছে মানে বিধানতলী এটা ভিডিঅ' দিম বুলি কৈ আছে। যোৱা বছৰত বনাইছিলোঁ তো। আৰু এয়া বিধানবিলাক মোৰ। আজি
আজিকালি গৰুৰে হাল মৰা দেখাই পোৱা নাযায়, কেৱল ট্ৰেক্টৰে হৈছে। এয়া মোৰ ওচৰত এজনে গৰুৰ লগত হাল মাৰি আছে আৰু এইফালে ট্ৰেক্টৰ। এতিয়া মানে সকলো ঘৰে ঘৰে ট্ৰেক্টৰ হৈছে, সৰু ট্ৰেক্টৰটো, কিন্তু আমিহে ল'ব পৰা নাই, আমাৰ দৰে মানুহবিলাকে ল'ব পৰা নাই। আমি গৰুৰ লগতে হাল মাৰোঁ আৰু উপায় নাই। সেইবাবে 300 আলি বান্ধিম ভাবিছোঁ মই, নহ'লে মানুহবিলাকে যেনেকা ট্ৰেক্টৰ লগাই একদম ফটাফট ৰুই দিয়ে সোনকালে